নমস্কাৰ, মই আম আচাৰ বনাব লৈছোঁ। আমখিনি মই এতিয়া সৰু সৰুকৈ কাটি ল'ম। আম আচাৰ বনালে সদায় বাঁহ দিলেহে ভাল লাগে, তেতিয়া খায়ো ভাল লাগে। টান টান হৈ থাকে নহয় ভিতৰত। এয়া মই ইমান ডোখৰ কৰি দিওঁ। বৰ বেছি ডাঙৰ ক'লেও বৰ ভাল নালাগে, ডাঙৰ ডাঙৰ হয়। এয়া আমখিনি কটা হৈ গ'ল, ৰেডি হ'ল। আমখিনি কাটিছিলোঁ নহয়, এয়া হৈ গ'ল। এতিয়া মই নিমখ দি দুই ৰাতি থৈ দিম। ইয়াত নিমখ দি দিছোঁ। নিমখটো অকণমান বেছিকৈ দি দিছোঁ, পানী নিদিওঁ ইয়াত। নিমখ ইয়াত সোমাই যাব, তেতিয়া আচাৰটো কোমল হয়, খায়ো ভাল লাগিব। সানিটো ভাল অকণ দি থৈ দিম। মই এতিয়া 2 ৰাতি থৈ দিওঁ। এতিয়া পানী চানী একো নিদিলোঁ নহয়, ইয়াত নিজে নিজে পানী ওলাই আহিব। মই ইয়াৰ আমখিনি নিমখত দি দিছোঁ যে আজি টুকি দিওঁ। এয়া অকণমান কোমল কোমল হৈছে। এতিয়া পানীখিনি নিয়ৰ হ'ব, আজি ৰ'দত দিব লাগিব। এয়া টুকি দিলোঁ, অকণমান নিয়ৰ হওক। নিমখ হালধি সানি দিওঁ। পানীখিনি নিয়ৰ হ'ল। নিমখ অকণমান কমকৈ দিওঁ। মই ইয়াত নিমখ দি তিয়াই থৈছোঁ নহয়, নিমখ ইয়াত সোমাই গৈছে। এতিয়া সানি মই হাতেৰে সানি দিওঁ। অকণমান সেৰেঙা কৰি দিওঁ, 2খন তলাত দি দিওঁ। ইয়াতে মই বুট অকণমান তিয়াই দিওঁ। এই বুটখিনি তিয়াই থৈছে, মই আম আচাৰৰ লগত একেলগে মিলাই দিওঁ। তিয়াই থৈ দিওঁ আবেলিকৈ টুকি থৈ দিম আৰু। এতিয়া ইয়াত চব সোমাব, নিমখো সোমাব, টেঙাও হ'ব। বুট তিয়াই দিছোঁ যে বুটখিনি হৈ গ'ল। এতিয়া মই আচাৰ দিবলৈ বুট ইয়াত পানী চানী একো দিয়া নাই। আম আচাৰখিনি তিয়াই থৈছিলোঁ যে তাৰে পানী, নিমখ আৰু পানী। ইয়াত টেঙাও আছে, নিমখ চব সোমাই আছে। বুটখিনি মই ৰ'দত নিদিওঁ, মই আচাৰ বনোৱাৰ সময়ত আমাৰ লগত একেলগে মিলাই বনাই দিম। ভিনেগাৰ দি দিম। এই চামুচে 2 চামুচ দি দিম। অলপমান টেঙা টেঙা হ'ব লাগিব, তেতিয়া আচাৰো ভাল হৈ থাকে ভিনেগাৰ দিলে। 2 চামুচ আৰু অকণমান দি দিছোঁ। এতিয়া মই এদিন থৈ দিম, ভালকৈ মিলাই পেলাই থৈ দিম। আম বৰ শুকাই দিব নালাগে, শুকাই দিলে আচাৰ টান টান হয়, ভাল নালাগে। আম আচাৰখিনি মই ভিনেগাৰ দি থৈছোঁ নহয়, মই আচাৰখিনি এতিয়া বনাবলৈ ৰেডি কৰিম। ইয়াৰ মছলা জিৰা 3 চামুচমান হ'ব। ইয়াৰ ধনিয়াও 3 চামুচমান হ'ব। পাঁচফোৰণটো মই তেলত দিম। জলকীয়া গুড়ি ইয়াৰ ৰঙৰ কাৰণে শুকান জলকীয়া মই তেলত দিম, তেতিয়া আচাৰটো ভাল লাগে, গোন্ধটোও ভাল লাগে আচাৰৰ। মই এইখিনি বস্তু লাগিব। মই এতিয়া মছলাখিনি অকণমান ভাজি পিচি লওঁ। বুট তিয়াইছোঁ নহয়, মই আমৰ আচাৰত দি দিম। মছলাখিনি অকণমান গৰম কৰি লওঁ। মছলা গৰম নকৰিলে আচাৰখিনি ভাল নালাগে, কিবা মছলা গোন্ধটো ভাজি দিলেহে ভাল লাগে। মছলা বৰ মিহিকৈ পিচি নিদিওঁ। মই তেল গৰম হ'ল, মই ইয়াত পাঁচফোৰণ অলপমান দি দিওঁ। শুকান জলকীয়া দি দিওঁ। শুকান জলকীয়া দিলে গোন্ধটো ভাল লাগে। জলকীয়াখিনি অকণমান ৰঙচুৱাকৈ গৰম হ'ব দিছোঁ। আমখিনি মই ইয়াতে দি দিম। মই যে বুটখিনি তিয়াই লৈছোঁ যে বুট ইয়াতে দি দিম। তেতিয়া পানী চানী আছে যিটো শুকাই যাব, ইয়াতে দি দিলোঁ। তেতিয়া পানীবোৰ আছে যিটো শুকাই যাব। বাকী আমখিনি মই ইয়াতে দি দিওঁ। মই দি দিলোঁ ইয়াতে। মই কেৰাহীত দিছোঁ পানী আছে যে শুকাই যাব, পানী ৰাখিলে তেতিয়া বহুত দিনলৈ থাকে, একো নহয়, আচাৰখিনি ধুনীয়া হৈ থাকে। দি লৈছোঁ যে জিৰাখিনি দি লওঁ। ধনিয়াও দি দিছোঁ, ধনিয়াও মিহিকৈ খুন্দা নাই। ইয়াত জলকীয়া গুড়ি ৰঙৰ কাৰণে দিছোঁ। আচাৰ এতিয়া এনেকুৱা বনালে বহুত দিন থাকে, বহুত বছৰ থাকে, একো নহয়। খালি 2টা চামুচে সোমাই দিব নালাগে, তেতিয়া সোনকালে আচাৰ বেয়া হয়। ধুনীয়া ৰং দিছে দেখিছেনে? এতিয়া হৈ গ'ল, মই গেছটো বন্ধ কৰি দিওঁ। শুকাই পেলাই কাটি পেলাই অকণমান গৰম কৰি, তেতিয়া বেয়া হৈ নাযায়। জলকীয়া দি দিলোঁ। ধুনীয়া হৈছে, কালাৰটো ইমান ধুনীয়া হৈছে। বুট দি আম আচাৰ। আমাৰ আম আচাৰ হৈ গ'ল। আজি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।